I am reading a newspaper মানে হৈছে যে মই এখন নিউজপেপাৰ মই এখন বাতৰি কাকত পঢ়ি আছো I লগত কি হৈছে m হৈছে মই কৈছিলো যে I লগত সদায় কি বহিব m বহিব গতিকে I লগত কি বহিছে m read হৈছে verb read মানে হৈছে পঢ়া তো সেই reader লগত কি বহিছে ing কি কাৰণে বহিছে কাৰণ present continuous tense ৰ মতে কি হ'ব লাগিব যেটো verb থাকিব লাগিব verbটোত ing থাকিব লাগিব আৰু দুই নম্বৰ কি আছে এটা অবজেক্ট আছে এ নিউজপেপাৰ এখন বাতৰি কাকত পঢ়ি আছে বা মই এখন বাতৰি কাকত পঢ়ি আছো তো এইটোত কি হৈছে প্ৰথম I টো হৈছে এটা সাবজেক্ট প্ৰথম সাবজেক্ট আহিছে I লগত m বহিছে হেল্পিং ভাৰ্ব m আহিছে তাৰ পিছত read টো হৈছে ভাৰ্বৰ লগত ing আহিছে আৰু এ নিউজপেপাৰটো হৈছে এটা অবজেক্ট তো টোটাল I am reading a newspaper ত সাবজেক্ট প্লাস m is are প্লাস ভাৰ্বৰ লগত ing প্লাস অবজেক্ট মিলি পেলাই এটা কি হৈছে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বাক্য গঠন হৈছে গতিকে এটো হৈছে এটা প্ৰেজেন্ট